কাৰণ কালিলৈ মোৰ জানটোৰ বাৰ্থডে আছে তো হাই হেল্ল' ফ্ৰেণ্ডছ মাই ইউটিউব চেনেল ধামাল ব্লগ বয়। আজি আমি গৈ আছোঁ জেগাত নহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বহুত দিন হ'ল ভিডিঅ' চিডিঅ' বনোৱা নাই কাৰণ মোৰ মূৰটো অলপ গৰম হৈ আছে। কাৰণ কালিলৈ মোৰ জানটোৰ বাৰ্থডে আছে তো পেণ্ডেল চেণ্ডেল বনাবলৈ কিবা স্কিম আনিব গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে ব'লক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিন ভিডিঅ' নবনোৱা কাৰণ এটা হৈছিলে, মানে কিবা মাথাই কাম নকৰা হৈ আছিলে মোৰ এইকেইদিন। তাৰপিছত এইকেইদিন নহয় বহুত দিনেই হ'ল আৰু বেমাৰো হৈ আছিলোঁ, সেইকাৰণে ভিডিঅ' চিডিঅ' এইকেইটা ইমান বনোৱা নাই। ইনষ্টাগ্ৰামত বনাইছোঁ আৰু। তো মই আজি চাইকেল চলাই গৈ আছোঁ ৰেঞ্জাৰ। তো স্কুটিখন থৈ আহিলোঁ কাৰণ 3জন মানুহ আহিছোঁ। এজনক পঠিয়ালোঁ ATM কাৰ্ড আনিবলৈ, সি ঘৰতে লটকি থাকিলে। আহিব বাৰু, মানে ঘৰটো তলা মাৰি আহিছিলে চাগে, সেইকাৰণে ঘৰতে আছে। হেল্ল' ফ্ৰেণ্ডছ, চাইকেল চাইকেল চলাইছোঁ, কিবা লাগিছে, একদম পূৰা ভৰি চৰি বিষাই গৈছে আৰু। তাৰপিছতে এইটো আহি গ'ল আমাৰ বছ। তো আহি পাই গ'লোঁ ATM, পইচা কেইটামান উলিয়ালোঁ, দেখিমে চাব। তো উলিয়ালোঁ পইচা পাৰ্টি কৰিবলৈ। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ৰাতিপুৱা উঠালি মানে চব কাম চাম কৰি ভিডিঅ'টো বনাইছোঁ। আৰু ভিতৰত চাওক কেনেকুৱা ডেক'ৰেশ্যনটো হৈছে। কাট ঐ গুলো কাট হাই ফ্ৰেণ্ডছ, লগৰকেইটা খাই মেলি আছে। লগৰ নহয় বাৰু, মোৰ বছ হয়। আৰু মিতা ভাই খাই আছে। আৰু হিন্দী ভিডিঅ' বনাই, মই আছামিজ ভিডিঅ' বনাওঁ না, পাৰ্থক্য এইটোৱে। এইটো আমাৰ এজন বছ। চেনেলটোৰ নাম কি ময়ে নাজানো, মানে মাষ্টাৰ বাবু ব্লগ বোলে। আৰু এইপিনে আনন্দ ভাই, ইয়াকতো দেখিছেই বাৰু, ইউটিউবাৰ না। এইপিনে বিৰাজ ভাই এইটো গৈছিলে অথনি কেক আনিবলৈ। আৰু আছে অনিল ভাই, এইপিনে আছে আৰু বহুত আছে। আৰু আছিলে চিয়ামিতি আহিছিলে, এইখিনি গ'ল। হাই ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সামৰোঁ। তো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।